হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মাঘৰ উৰুকা আৰু আজি মানে কিবা কিবি কাম আছে, মানে গছত মানে আমাৰ যিটো বান্ধে পুন্দি বুলি কয় সেইটো বান্ধিব লাগিব। এইফালে চাওক অকণমান মাটিৰ কাম কৰি আছোঁ বাৰু। ইফালে আছে কোদালখন, তো মাটিও উহাব লাগিব, পুখুৰীৰ পৰা আনো। এইফালে আছে ঠেলাখন, এতিয়া মানে মাটিখিনি আনো আৰু দিনটোত কি কি কৰোঁ সকলো দেখি আছোঁ। তো এই ভিডিঅ'টো মানে অকল আজিৰ দিনটোৰ কাৰণে নহয়, কাইলৈ মানে ভেলাঘৰ জ্বলাই দিব লাগিব, সেইটোও দেখাম। তো এটা ভিডিঅ'তে দেখুৱাকৈ উহাই আছোঁ মাটি, আৰু এইফালে আহি পালে দুটা ঠেলা, এক ঠেলা থৈ গ'লোঁ আৰু এই ঠেলা আনিলোঁ আৰু এইখিনি নামাই লওঁ এতিয়া ধুনীয়াকৈ। আৰু ধুনীয়াকৈ এতিয়া মানে দুপৰ হ'ল, মানে একো খোৱা নাই বাৰু, আৰু এতিয়া ধুনীয়াকৈ খাব লাগে, ভাত চাত অকণমান খাওঁ আৰু দুই ঠেলামান আনি আৰু চুলি চুলি কাটিব লাগিব, যিহেতু মাঘৰ বিহু আহিলে তো আৰু সৰস্বতী পূজা আহিলে, তো চুলি চুলি কাটি ল'ম। তো গাইজ ধুনীয়াকৈ এতিয়া এইখিনি নমাই লওঁ আৰু নমাই লৈ লগ পাই আছোঁ, চাই থাকক ভিডিঅ'টো। এইফালে দেখিছে ভাত লৈছোঁ আৰু বেছি মানে একো আইটেম নাই, দালি আৰু দালি আলু আৰু ভাত, মানে ৰাতিপুৱাৰ ভাত যিহেতু, আৰু এনেকৈ খাওঁ মানে। আৰু যিহেতু কাম কৰি আছোঁ, এনেকৈ হেভি বস্তু খালে মানে ভাগৰ লাগিব, মানে এলাহ লাগিব, সেইকাৰণে মানে নাখাওঁ। সেইখিনি খাই লওঁ প্ৰথমতে আৰু কামখিনি কৰোঁ। এখন তাত থৈছোঁ ৰাস্তাত, আৰু এইফালে এনে পুখুৰী এটা আছে আমাৰ ইয়াৰে, ৰাজহুৱা পুখুৰী হয় বাৰু। এইফালে চাওক ধুনীয়াকৈ ইয়াতে খান্দি আছোঁ, এইবিলাক খান্দিছেই, মানে বেলেগে নিছে এইবিলাক চাওক। আৰু এইফালে আছে মন্দিৰ এটা, ঠাকুৰানী মাৰ মন্দিৰ। এইফালে ধুনীয়াকৈ খান্দো এতিয়া, ইয়াতে খান্দি লৈ ধুনীয়াকৈ তাতে মাটিখিনি উহাই আছোঁ ঘৰত যিহেতু, তো দেখাই আছোঁ চাই থাকক। মাটি খুন্দি আছোঁ আৰু ইয়াত মাটি খুন্দি আৰু ঘৰতো ভেলাঘৰৰ কামো আছে অকণমান, তো ভেলাঘৰটো সাজিব লাগিব। তো অকণমান বাৰু হৈছে, বেছি কাম নাই তাতে, তো দেখাই আছোঁ কি কি কৰিব আছে চাই থাকক। মাটি আনিলোঁ আৰু নানো আৰু আজি, আৰু ভাগৰো লাগিছে বাৰু। আৰু এইফালে দেখিছে মানে মাটি আৰু গোবৰ সানিছে ইয়াতে, আৰু ধুনীয়াকৈ আমাৰ যিহেতু মাটিৰ চৌকাটো ধুনীয়াকৈ বনাব আজি, আৰু ধুনীয়াকৈ যিহেতু মাঘ বিহু, তো বিহু হিচাপত আৰু ধুনীয়াকৈ বনাব। আৰু এতিয়া বনাম, মানে এতিয়া বান্ধিম মই গছত, মানে ৰছী বান্ধিব লাগে যিটো খুন্দি বুলি কয়, সেইটো হ'লে কেইডালমান আছে, আৰু এইডাল মই বান্ধি লৈছোঁ, মানে জোৰা দি লৈছোঁ, ছুটি হ'ব এডাল হ'লে। আৰু দেউতাই বাকীবিলাক বান্ধি আছে, ময়ো কেইডালমান বান্ধো আৰু গাইছ এইফালে চাব পাৰিছে, নাৰিকল গছডাল ধুনীয়াকৈ বান্ধিলোঁ এইডাল, আৰু কেইটামান তামোল চামোল বান্ধো আৰু দেখা নাথাকোঁ, আৰু বেছি দেখা নাথাকোঁ। আৰু যিটো ভেলাঘৰটোও মানে অকণমান কাম আছে বাকী, আৰু এতিয়া চুলি কাটি প্ৰথমতে, তাৰপিছত ভেলাঘৰটো কাম কৰিম। তো দেখাই ল'ব বৰক এবাৰ। লিখিছে আমাৰ তামোল বাৰীখন, ইয়াতে ধুনীয়াকৈ আছে, আৰু ইয়াতে আছে সৰু ভেলাঘৰ। এই ভেলাঘৰটো এতিয়া আৰু সৰুকৈ বনোৱা হৈছে এইবাৰ, তো যোৱাবাৰ বাৰু অকণমান ডাঙৰ আছিল ইয়াতকৈ, এইবাৰ মানে অকণমান নৰা চৰাৰ প্ৰব্লেম, মানে নৰা চৰা পোৱা যোৱা নাই, মানে ইয়াত যিহেতু সকলোৱে খেতি কৰিছে, তো খেতিৰ কাৰণে হাল বোৱাই শেষ কৰি পেলাইছে নৰাবিলাক, পোৱা যোৱা নাই, সেইকাৰণে ইয়াতে সৰুকৈ বনোৱা হৈছে এইটো, ধুনীয়াকৈ চাব পাৰিছে। আৰু ইয়াত মানে কলপাত চলপাত দিব লাগিব, শুকান কলপাত, এনেকুৱা ধৰণৰ শুকান কলপাত দিব লাগিব। তো অকণমান কাম বাকী আছে, এইখিনি মানে চুলি কাটিব যাওঁ, চুলি কাটি ধুনীয়াকৈ মানে বান্ধি ল'ম আৰু আপোনালোকক দেখুৱাম। আৰু কাইলৈ পূৰা দিব লাগিব এই ভেলাঘৰটো, পুৱা সোনকালে উঠি, তো সেয়াও দেখুৱাম চাই থাকক। চেকাখন ধুনীয়াকৈ উলিয়াই ল'লোঁ, তো বলক এতিয়া চুলি কাটিব যাওঁ, মানে যিহেতু সৰস্বতী পূজাও আহিলে আৰু মাঘ বিহু বুলিও অকণমান চাফা হৈ আহোঁ, আৰু গাইছ চুলি কাটি এইবিলাক অকণমান কাটি আহোঁ ধুনীয়াকৈ, তো চাই থাকক। নাৰিকল পাৰি ল'লোঁ ধুনীয়াকৈ, আমাৰ এইফালে গছডাল আছে, আৰু মানে লাড়ু পিঠা বনাব লাগিব যিহেতু, এইফালে ধুনীয়াকৈ নাৰিকল পাৰি ল'লোঁ এটা, আৰু পাৰিম বাৰু। তো গাইছ চাব পাৰিছে পুৰা ঘৰৰ নাৰিকল, তো বাকলি গুচাইছে নাৰিকলটোৰ, ধুনীয়াকৈ লাড়ু পিঠা বনাব লাগিব। আগত কলপাত দি আছোঁ, মানে শুকান কলপাত, আৰু মই গা পা ধুই ৰেডি হৈছোঁ, মানে চুলি কাটি আহিলোঁ। এইফালে চাব পাৰিছে ধুনীয়াকৈ চুলি কাটি আহিলোঁ, আৰু এইফালে দি আছোঁ কলপাত, শুকান কলপাত। এইফালে আধা দিয়া হ'লে বাৰু, আৰু কেইখনমান দি মানে ইয়াত মানে বাঁহৰ পাত দিব লাগিব, আৰু ধুনীয়াকৈ হৈ যাব আমাৰ ভেলাঘৰ, আৰু কালি জ্বলাব পাৰিম ধুনীয়াকৈ। তো চাই থাকিব কালি, তো আৰু ভিডিঅ' নকৰোঁ আৰু আজি, তো কালি লগ পাই আছোঁ ভেলাঘৰ জ্বলাৰ সময়ত। 2000 years later. তো গাইজ গুড মৰ্ণিং, মই মাত্ৰ শুই উঠিলোঁ, আৰু এতিয়া ভেলাঘৰটো জ্বলাব লাগে। এইফালে চাওক আন্ধাৰ হৈ আছে, প্ৰথমতে মই গা পা ধুই লওঁ, আৰু গা পা ধুই উঠি ধুনীয়াকৈ জ্বলাই আছোঁ ভেলাঘৰটো, চাই থাকিব গাইজ। এইফালে দেখিছে দিয়া চলাই আনিছোঁ, আৰু এইফালে আছে ভেলাঘৰটো ধুনীয়াকৈ, আৰু মোৰ বহুত ঠাণ্ডা লাগিছে, মানে সিহঁতৰ গা ধুলোঁ ৰাতিপুৱাই, আৰু এইফালে জ্বলাই দিম এতিয়া ধুনীয়াকৈ। তো গাইছ ইয়াত চাব পাৰিছে জুই জ্বলি গ'ল আমাৰ ভেলাঘৰত, সৰু হওক ডাঙৰ হওক ভেলাঘৰে গাইছ। আৰু এইফালে ধুনীয়াকৈ জুই জ্বলি গ'ল, আৰু এতিয়া জুই পুৱাই আছোঁ ধুনীয়াকৈ। এইফালে চাব পাৰিছে কি ধুনীয়াকৈ জুই পুৱাই আছোঁ, বঢ়িয়া ঠাণ্ডা লাগো, একদম ঠাণ্ডা তেতিয়া মানে পলাইছে, মানে জুইখিনি বহুত যিহেতু গৰম। পুৱাই আছোঁ ভেলাঘৰ, আৰু এইফালে আছে আমাৰ কঁঠাল গছডাল, তো ইয়াতে চাব পাৰিছে এইবিলাক কঁঠালৰ মুচি বুলি কয়, ইয়াৰ পৰা মানে কেইদিনমান পাছত আৰু ইয়াৰ পৰা কঁঠাল ওলাব ধুনীয়াকৈ। তো এইডাল গছডাল চাওক, ধুনীয়া ডাঙৰ কঁঠাল হয় এইবিলাক। গাইছ এইফালে এতিয়া খাবলৈ লৈছোঁ, এইফালে আছে বৰা চিৰা, মানে এতিয়া বৰা চিৰা হয়,
বৰা চাউলৰ আৰু এইফালে নিমকি আছে নিমকি লৈছোঁ ধুনীয়াকৈ মানে আজি মাকাৰে চাকাৰে বনোৱা নাই তেনেকৈ মানে যিহেতু গৰু বিহুহে তো কাইলৈ যিটো মানুহ বিহু আজি বনাব আৰু মানে আজিৰ দিনটোত বনাব আমাৰ মাকাৰাই লাড়ু পিঠা হওক সকলোখিনি তো সেইখিনি আৰু ভিডিঅ' কৰা নহ'ল তো এইটো ভিডিঅ'ত নেক্সট ভিডিঅ'ত যদি বনাওঁ তেনেহ'লে দেখুৱাম আৰু নেক্সট ভিডিঅ' বনাওঁ তেতিয়াহ'লে এইখিনি দেখুৱাম লাড়ু পিঠা বনোৱাখিনি আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিল আৰু সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৰে দিনবোৰ ভালে ভালে যায় তাৰ আশা ৰাখিছোঁ আৰু এইটো হ'ল মোৰ 2026 চনৰ প্ৰথমটো ভিডিঅ' সকলোৱে মৰম দিব এই বছৰটোত আশা ৰাখিছোঁ তাৰেই তো বাই বাই